নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ বুলি। আজি সোণালী জয়ন্তীৰ দ্বিতীয়টো দিন। আজি আমি আহি পোৱা অলপ পলমেই হ'ল। এতিয়া প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ হৈ আছে। নতুনকৈ অহা মই সেই সকলকে কৈছোঁ। এইবাৰ মই নয়নমণি ফুকনক মাইক্ৰফোনটো দি পৰীক্ষা আছিল, টেট উত্তীৰ্ণ হৈছিল। অন্তৰংগ আলাপ শেষ হোৱাৰ পাছতে অনুষ্ঠিত হৈছে এখনি বিশিষ্ট অতিথিৰ সভা। এতিয়াৰ দৰে সুসজ্জিত ডেস্ক বেঞ্চত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিবলৈ সুবিধা পোৱা নাছিল। এটা যাত্ৰা যেন লাগে, অবিৰত অভিযান। আৰু আইতাকো লৈ আহিছিলোঁ আজিৰ লগত। প্ৰায় সন্ধিয়াখিনি সময়ে হৈছে। আইতাকো ঘৰত থৈ আহিবলৈ বুলি আমি বা আৰু মই আহিলোঁ। আৰু আইতাই আহি থাকোঁতে অলপ কিবা কিবি কথা কৈ আছিল মোক, শুনকচোন। এই নিচিনা কাপোৰবোৰ লৈছে এতিয়া আকৌ মেখেলাবোৰ মুগা পুৰণা হ'লেও পিন্ধিছে আৰু মুগা মেখেলা। তাৰপৰা তই নেদেখিলি চকুত ভাল লাগিছে নেকি? কেলৈ নালাগে, মিটিঙত সেইবোৰে পিন্ধে আকৌ, মিটিঙত পিন্ধিছে আকৌ। বানাচি পিন্ধি নাযাবি আজি মিটিঙত। মই লাজ পালোঁ। কেলে লাজ পালিহেঁতেন? কেলে লাজ পালিহেঁতেন? লাজ পালোঁ মানে কেলে ক? বাৰু দেখিছেনে তেনেকুৱা দেখিছে বৈ ঘৰত দেখুৱাবি। তোৰ কেলে লাজ লাগিছিলে সেইটো কথা ক? কেলৈ আকৌ হেৰি মই যদি মুগা মেখেলাখন নিপিন্ধিলোঁ মানে আৰু এইখন কাপোৰ নোলোৱাই লাজ পালোঁ মানে। এতিয়া ধুনীয়া লাগিছে নেকি? এতিয়া লাজ নাই লগা দেখিলোঁ। কেলৈ বৰ সকলোখন দেখিছে খোজ কৰা দেখিছে নি? অঁ। আৰু এতিয়া ঘৰত আইতাক থলোঁ, থৈ আকৌ আমি সভালৈ বুলি আহিলোঁ। ইয়াত গুৰু সেৱা চলি আছিল, সেৱা কৰি আহিলোঁ আমি। আৰু এতিয়া ছাৰহঁতে আগৰ পুৰণি স্মৃতিবোৰৰ কথা কৈ আছে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ স্কুল প্ৰতিষ্ঠাৰ কালৰ পৰা এতিয়া গাঁৱৰ মহিলাসকলে লগ লাগি কোৰাছ পৰিৱেশন কৰিবৰ বাবে লৈছে। কোৰাছ পৰিৱেশন কৰি হোৱাৰ পাছতে এতিয়া মুকলি সভা আয়োজন কৰিবলৈ লোৱা হৈছে। আছেই, সেয়েহে সোণালী জয়ন্তী সমাৰোহ স্মৰিকাখন উন্মোচন কৰিব খন্তেক পিছতে, গতিকে সভাৰ মাজে মাজে গীতো চলি আছিল। আৰু এতিয়া কালি হৈ যোৱা প্ৰতিযোগিতাসমূহৰ পুৰস্কাৰ বিতৰণ চলি আছে। আৰু এতিয়া ইয়াতে সভা ভংগ কৰা হৈছে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰি। আৰু গাঁৱৰ সকলোৱে লগ লাগি মহিলাসকলে ফূৰ্তি ফাৰ্তা কৰিছে। আৰু ইয়াৰ পাছতে আমন্ত্ৰণ কৰি অনা গায়কৰ দ্বাৰা গীত পৰিৱেশন আৰম্ভ হৈছে। আজিৰ ভিডিঅ'টোত ইমানেই। সকলোকে নতুন এটি ভিডিঅ'ৰ জৰিয়তে লগ পাম। আজিলৈ এৰিছোঁ।